বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল বৰ্তমান ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকেতো গম পাইছে আমি কৰবাত যাবলৈ ওলাই আছোঁ আৰু আমি ক'তনো যাওঁ তাকে আপোনালোকে চাই থাকক আমি দেখাই যাম যিমানটো পাৰোঁ আৰু আপোনালোকে একেবাৰে ভিডিঅ'টো স্কিপ নকৰিব ভালদৰে চাই যাব আৰু আমি পাহাৰবোৰ সোমাই গ'লোঁ আৰু অকণমান পিছত আমি পাই যামগৈ তাত আৰু কেতিয়াবা যদি একেবাৰে মন চন বেয়া হৈ থাকে তেতিয়া মানে অকণমান ওলাই যাব লাগে আৰু এইডোখৰ জেগা মানে বহুত মুকলি আৰু বহুত নিজান মানে বহুত ধুনীয়া লাগে সেউজীয়া পৰিৱেশৰ মাজত মানে ৰাস্তাটো আছে এনেকৈ ভাল লাগে গৈ আৰু আপোনালোকে গৈ চাবচোন এনেকুৱা এডোখৰ নিজান জেগালৈ কিবা এটা ভাল লাগে মানে এতিয়া বোকা হৈ আছে বৰ্তমান মানে কি ক'বা ইমান বোকা হোৱা নাই যেদি নিচিনা বহুত দূৰ ইয়াত অকণমান অসুবিধা বাকী ভালে আৰু গোটেই ৰাস্তাটো গাইজ গোটেই ঘৰৰ পৰা ইয়ালৈকে মানে ভালে ৰাস্তাটো কিন্তু এইকণ জেগা অলপমান বেয়া আছে বাকী চব ধুনীয়া আৰু এইফালে এইটো কি কয় তাল গছ আছিলে ন অঁ খেজুৰ গছ এইপিনে ৰুইছে মানে সৰু সৰু হৈ আছে এইপিনে মানে এইখিনি খেজুৰ বাগান লগাইছিলে কিন্তু ইয়াত জেওৰা চেওৰা নিদিয়াৰ কাৰণে গোটেইখিনি মানে ধ্বংস হৈ গ'ল মানে গৰুৰ পৰা নাথাকে আৰু আমাৰ গাঁৱৰ পৰা ইয়াতে গোটেই গৰু মানে ইয়াতে দিবলৈ আহে একেবাৰে সন্ধিয়া যায়গৈ ভাত লৈ আহে ঘৰৰ পৰা আৰু এইফালে চাব পাৰে আৰু বগৰী গছ এইটো আহি গ'লো ফাইনেলি পাই গ'লো ইমান মজা লাগে গাইজ মানে কেমেৰাত ইমান ভাল নহ'ব পাৰে কিন্তু এনেকৈ বহুত ভাল এনেকৈ মানে বহুত ভাল হয় ফাইনেলি আমি আহি পাই গ'লোহি আৰু এতিয়া আমি অকণমান ওপৰলৈ যাম ওপৰত গৈ দেখাই আছোঁ আপোনালোকক আৰু এইখিনি সমান জেগা যেন লাগিছে কিন্তু সমান নহয় বহুত ওখ হয় এইটো টঙি ঘৰ আৰু মোৰ মুখত আছে বিস্কুট আৰু এইফালে চাব পাৰে এইফালে বহুত ধুনীয়া ধুনীয়া মানে ইমানে ভাল লাগিছে গোটেই ৰাস্তাটো প্ৰথমতে পকা কৰি দিয়া নাছিলে পকা নকৰোঁতে ইমান ভাল লগা নাছিলে কিন্তু এতিয়া মানে বহুত ভাল লাগিছে জেগাডোখৰ আৰু এইটো টঙি ঘৰ সঁচাকৈ বহুত ভাল লাগে কিন্তু কেমেৰাত ইমান ভাল নাই দেখা দেই আৰু ইয়াতে অলপ ধেমালি কৰিলোঁ আপোনালোকে সেইটো ইগন'ৰ কৰি দিয়ক বাৰে বাৰে এইটো জেগালৈ আহি থকাৰ কাৰণটো হৈছে ইয়াৰ পৰা বহুত ভালকৈ দেখা পায় তলৰ মানে যিখিনি গছ আছে মানে সেউজীয়া মানে ওপৰৰ পৰা গোটেই গ্ৰীণ হৈ থাকে গোটেইখিনি আৰু আমি এতিয়া বেছি সময় ইয়াত নাথাকোঁ আমি ইয়াৰ পৰা গুচি যামগৈ একেবাৰে হিমেগাঁও বুলি কয় হিমেগাঁও ফালে ওলাই যাম আমি
আৰু এই জেওৰাখন তাৰেৰে মানে কানেকশ্যন কৰি থৈ দিয়া আছে। ইয়াত কাৰেণ্ট শ্বট দিয়া আছে, মানে ইয়াত যিহেতুকে গৰুবিলাক সোমাব নোৱাৰাকৈ ইয়াত পাহাৰীয়া মানুহে খেতি কৰিছে ধুনীয়াকৈ, বহুত ধুনীয়াকৈ কচু কিবাকিবি মানে বহুত আছে ইয়াত। আৰু মাজে মাজে সৰু সৰুকৈ এটা টঙি ঘৰ আছে, আৰু এইবিলাক কেমেৰাত ইমান ধুনীয়াকৈ মানে ভালকৈ উঠা নাই। এইবোৰ দেখিছে নহয়, বহুত ধুনীয়াকৈ টঙি ঘৰবোৰ আছে। টঙি মানে সিহঁতৰ ঘৰবিলাকো আছে। 3-4 বছৰৰ আগত ইয়াত মানে গোটেই জংঘল আছিলে, ইমান ৰাস্তা পদূলি ভাল হোৱা নাছিলে। সিহঁতে জংঘলৰ মাজে মাজে মানে ইহঁতৰ হিমেগাঁও বুলি কয়, হিমেগাঁৱলৈ গৈছিলে। কিন্তু এতিয়া মানে গোটেই ধুনীয়াকৈ ফেচিলিটি কৰি দিলে ভালকৈ, এতিয়া মানে সকলোৱে অহা যোৱা কৰিব পাৰে আৰু এইফালে। আৰু এইখনে হৈছে হিমেগাঁও বুলি কয়। গাঁওখন মানে বহুতেই ভাল লাগে। ইয়াত অকল আদি মানুহ থাকে, মানে সিহঁতি বহুত কষ্টৰে খেতি কৰে, এইটো সকলোৱে জানে। আদি মানুহ বুলি ক'লে মানে কষ্টৰে বহুত জুম খেতি কৰে, ইহঁতি বাম খেতি মানে বহুতকৈ কৰে। আৰু চাওকচোন ইমান ধুনীয়াকৈ লাইন লাইনকৈ তামোল গছবোৰ ৰুই থৈছে। এখন ঘৰ বুলি ক'লে তামোল পাণ থাকিলে মানে এইখন ঘৰ এনেই শুৱনি লাগে দেখিবলৈ, সেইটো কাৰণে বেছিকৈ ভাল লাগিছে। আৰু আদি মানুহৰ ঘৰবিলাক আৰু বহুত মৰম লগা হয়। সিহঁতি টকৌপাতেৰে যদি ঘৰটো বনায়, বহুত ধুনীয়াকৈ বনায় ঘৰবিলাক, একদম বহুত ভাল লাগে মানে সিহঁতৰ ঘৰৰ ষ্টাইলবিলাক। আৰু ভিডিঅ'টো কিমান ভাল হ'ল বেয়া হ'ল সেইটো মই নাজানো। ভাল হ'লে বেয়া হ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন এটা ভিডিঅ'ৰ আশাৰে আজিলৈ সকলোকে এৰিছোঁ। বাই বাই।